বন্ধুসকল বৰ্তমান আছোঁ মই শিৱসাগৰত আৰু মই এতিয়া আহিছোঁ ৰংঘৰ। এয়া হৈছে ৰংঘৰৰ দৃশ্য। এনেকুৱা এইটো ফ্ৰণ্ট চাইডৰ এইটো ভিউ হয়, ফ্ৰণ্ট চাইডৰ দৃশ্য। আৰু ইপিনে ধুনীয়াকৈ ইপিনে এইটো গ্ৰাউণ্ডটো হয়। এয়া চাওক কি ধুনীয়াকৈ। আৰু সেইপিনে আপোনালোকৰ আমাৰ জাতীয় পতাকা এনেকৈ ধুনীয়াকৈ বতাহত উৰি আছে। এনেকুৱা ধুনীয়া ভিউ। মজা ভিউ। আৰু বৰ্তমান ইয়াতে চাফাই চলি আছে এনেকুৱা। এনেকে এতিয়া ওপৰলৈ গৈছোঁ মই। ইয়া মস্ত। বাহ, মজা বনাইছে না। এইটো কি একচুৱেলি কিহৰ কাৰণে বনাইছে? এয়া হৈছে ৰংঘৰ। ৰংঘৰৰ এনেকুৱা ভিতৰ ভাগটো আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ পৰা ধুনীয়াকৈ এনেকৈ চাব পাৰি বাহিৰলৈ।